हेलो হয় কোৰ পৰা কৈছে হস্পিটেল জিন্দি জিন্দি কি হৈছে তোমাৰ কি হৈছে ডাক্তৰ কি হৈছে মোৰ ছোৱালী কি হৈছে তাই বহুত কিবা কিবি হ'ব পাৰিলে হেতেন কিন্তু লাগিলে একো হোৱা নাই হাতত সামান্য ছাল গৈছে দুদিনতে ঠিক হৈ যাব আপোনালোকে ছোৱালীক আজিয়ে ঘৰলৈ নিব পাৰিব থ্যাংক ইউ ডাক্তৰ মই জানাত তই কেতিয়াও টাৰ্গেট মিছ নকৰ হা কিন্তু এই কণমানি ছোৱালীজনীৰ ক্ষেত্ৰত তই বাৰে বাৰে ফেইল কিয় মাৰিছ হা নাজানো কিয় বাৰে বাৰে উজুতি খাইছো ভৰিৰ বল কমিলেও উজুতি খোৱা যায় মোৰ হাত ভৰি বল জোখাৰ দৰে মোৰ খামি ভুলতো নকৰিবি খাৰাই খাৰাই পুতি পেলাম কি খাবি কা চাহ নে কফি এই চাহ ইয়াত এইবোৰ বল দেখুৱাই একো লাভ নাই হা তোক মই মাল দিছো মাল গতিকে মোৰ কামটো হৈ যাব লাগে বছ চাফা কথা মোক আৰু দুদিনমান সময় দিয়ক ছোৱালীজনী আনি মই আপোনাৰ হাতত গতামেই উজুতি তই যদি আকৌ উজুতি খাৱ হা ইয়াত 3টা গুলি আছে আজিৰ পৰা গুলি আপোনাৰ আৰু বুকুখন মোৰ নাই নাই মা মই এনে কোৱা নাই সেই বম্মাছটোৱে সদায় মোৰ স্কুলৰ বাহিৰত ৰখি থাকে আৰু এদিন কি হৈছিলে জানা সি আমাৰ স্কুল বাছত পাছে পাছে আহি আছিল মই বাছৰ পৰা নামাৰ লগে লগে সি আহি মোক দেখি গ'ল তাৰ হাতখনে মোক ধৰিবলৈ আগুৱাই আহিল মই লগালগ মাটিত শুই দিলোঁ তাৰপিছত দৌৰি দৌৰি ঘৰ পালোহি এনেকৈ সি মোক বহুবাৰ ধৰিবলৈ আহিছিল দেউতা সি মোক মাৰি পেলাব সি মোক ধৰি লৈ যাব দেউতা তুমি মিছাকে ভয় কৰিছা আমি আছো নহয় এতিয়া আইতাৰ লগতে বহা আহা তোমাৰ এতিয়া একো নহয় দে মাজনী বৰ টেনচনত গ'ল দিনটো তুমি কি চিন্তা কৰিছা জিন্তিক সাইকোলজিষ্টৰ ওচৰলৈ নিবই লাগিব কিন্তু তাইক কোৱা কথাবোৰতো সঁচাও হ'ব পাৰে একেবাৰে সঁচা নহয় মা
এইবোৰ সব তাইৰ ভ্ৰম হয় আমি বহুত দিন নিজে তাইৰ ওপৰত চকু দিছো আনকি স্কুলৰ বাহিৰে ভিতৰো পহৰা দিছো টিচাৰকো কৈ থোৱা আছিল কিন্তু কোনেওতো তেনেকুৱা মানুহ দেখা নাই আচলতে টিভি মোবাইল এইবোৰ বৰ বেছিকৈ চাই থাকেতো এইবোৰত দেখি থকা কিবা এটা কেৰেক্টাৰে সি তাইৰ চকুত ধৰা দিয়ে চাগে বেয়া নাপাবা বেদান্ত কিন্তু তোমালোকৰ কথাবোৰ শুনি এনেকুৱা লাগে যেন বিষয়টো তোমালোকে বৰ বেছি চিৰিয়াছলি লোৱা নাই নেকি কিয় চিৰিয়াছলি নলম মা আজি এমাহে দেখোন তাই ভয়টোৰ পাছতে দৌৰি আছো কিন্তু তেনে কোনো মানুহৰ অস্তিত্বই পোৱা নাই মা উঠকচোন উঠক এগিলাচ খাই লওক নাখাওঁ খাওকচোন নাখালে কেনেকৈ হ'ব আপুনি গাত জোৰ পাব লাগিব নহয় খাওকচোন লওক এখেতে পুলিচকো খবৰ দিছে পুলিচে একো সংসূত্ৰ বিচাৰি পোৱা নাই এইবোৰ তাইৰ ভ্ৰমৰ বাহিৰে আন একো নহয় মা কোনফালে মই কি চম্ভালিম ঘৰৰ ঝামেলাবোৰে অঁতৰাম নে ছোৱালী ভয়টোকে অঁতৰাম স্কুলততো বাকী ল'ৰা ছোৱালীবোৰোতো পঢ়ে সিহঁতৰতো একো ঝামেলা নাই মই কোৰ্টৰ কামৰ পৰা আজৰিয়ে নাপাওঁ তাতে আকৌ এইবোৰ সমস্যা কেতিয়াবা মোৰে কাম নকৰা হৈ যায় বেদান্ত আহো জিদ্দিক চাবা তাই সঁচাই ভয় খাওক বা মিছাই ভয় খাওক এই ভয় খোৱাবোৰ তোমালোকে আঁতৰ কৰিব লাগিব আহো এনে এজনী ভয়াতুৰ ছোৱালীৰ বাবে মাক দেউতাকৰ সান্নিধ্যই আটাইতকৈ বেছি জৰুৰী কথাষাৰ যেন পাহৰি নাযাও আটাই কেৱল মুখে কথা শুনাব বিচাৰে মায়ে কয় মই বোলে জিঞ্জিৰ ভালকৈ কেয়াৰে নলওঁ তোমাকে নহয় দিয়া মোকো ঠিক তেনে কিছুমান কথাই শুনাই থৈ গ'ল তোমাৰ দেউতাৰে এটা কাম কৰিবা নহ'লে দুদিনমান তাইক তুমিয়ে স্কুললৈ অনা নিয়া কৰিবা মই ঘৰখন এৰি কেনেকৈ যাম এইটো কাম আপুনিতো কৰিব পাৰে মই নোৱাৰিম এসপ্তাহ কণ্টিনিউ কোৰ্টত হিয়াৰিং আছে দুনিয়াৰ চবৰে কাম থাকে কাম নাই কেৱল মোৰহে মইনো তেনেকৈ কেতিয়া ক'লো কিছুমান কথা মুখ খুলি নকলেও কথা সুৰতে গম পোৱা যায় এনে লাগি নল'বা দেই মই ব্যস্ত থাকিম কাৰণেহে তোমাক কৈছো মোৰ একো ব্যস্ততা নাই নহয় জানো আৰামত বহি বহি টিভিহে চাই থাকো মিনিংলেছ কথা কিছুমান কিয় কোৱা মইনো কেতিয়া ক'লো তুমি টিভি চাই থাকা বুলি আৰে ইমান শব্দ কৰিছে কিয় জিন্তি এষাৰ পাব সাৰে থাকক তাই তেতিয়াহে যদি তাই গম পায় তাইৰ প্ৰতি দেউতাকৰ দায়িত্ব কি কামত অমৃতা তুমি সৰু কথা এটাক লৈ এইবোৰ সৰু কথা নহয় আমাৰ ছোৱালী ভয়তে কাবু হৈ গৈছে আৰু আপুনি কোৰ্ট কাছাৰী ব্যস্ততাতে থাকক কিনো চাৱনীৰে চালাম কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো থানাটো মন বহা থানাটো মন বহা ইমানকে হাঁহিবলগীয়া কিটো আছে মোৰ চাইকেলৰ ব্ৰেক নাই কেৰেক্টাৰৰ ব্ৰেক নাই এই কথা দুনিয়াৰ মানুহে জানে মাৰ বাপেৰৰ অৱতৰত কেতি কিমান কেতি
চিকি নহয় কাকলি আজি তামাম জাগিছে কি লাগে কি লাগে কি লাগে কি লাগে চান্দা লাগে চান্দা লাগে চান্দা লাগে চান্দা লাগে হা চান্দা লাগে হা কুকুৰৰ পলিচক চালা চান্দা লাগে তহঁতক 1000 টকাৰ নহয় 5000 টকা লাগে পইচা নাপালে দোকান ভাঙিবলৈ হত তহঁতে এই পইচা নিদিলে কি কৰিবি হা তহঁতক দেখি ভয় খাইছে বুলি ভাবিছ নেকি চালা হেই ভাই টপিনাখন পেলাবলৈ বেলেগ জেগা বিচাৰি নাপালি মোৰ মুখখনহে পালি আই এম কামিং কাকু আই এম কামিং বা ভয় তই কিয় খাবি মোৰ নিচিনা পুলিচ এটা থাকোঁতে মোক পুলিচ নালাগে তহঁতৰ লাঠিহে চলে আমাৰ ঝাৰু লাঠি চব চলে এই জানো সেইকাৰণে মই এটা বেলেগ কথা ঠিক কৰিছো মই তোৰ দোকানখন চলাম মোৰ চাকৰিটো তই কৰিবি বাহ কি সংসাৰ ঐ বুঢ়া তোক মই কিমান বাৰ ক'ব লাগে মোৰ লগত লাইন মাৰিবলৈ নাহিবি তই লাইন মৰা নাই তোক দেখিলে নিজে লাইন লাগি যায় তই গলি নে ইয়াৰ কি কৰ যদি আৰু লাইন মাৰিবলৈ আহা নহয় এই ডাষ্টবিনটো দেখিছ নহয় গোটেই পুতি থৰিম তোক বাপ পেকে কাকু তই এনেকৈ হাতত ঝাৰু লৈ থকা দেখিলে মই মৰি গৈ পুনৰ জন্ম লবলৈ মন যায় জানো আৰু পুনৰ জন্মত মই কি হ'ম জানো কি জাবৰ কি জাবৰ কি কৰ নেমাৰিবি দে নেমাৰিবি কি কৰ বাৰু এইজনী জনজাতিজনী বৰ মৰম লাগিব গম পাই যাব কি জিনিস হয় মই আজি আকৌ কাৰ লগত লাগি আহিলি নো বুডাল গৰম কৰি দিও এই মতা খপাই অকলশৰীয়া বুলি জানে যে তোক সেইখানে আহি যায় নহয় চান্স লবলৈ চিনি পোৱা নাই সেই কাকলিক বাহ ফল দিম কোনোবা দিনা খবৰ পালি নে কিবা নাই আমাৰ এইহেন জেগাত কোনেনো ঘৰ ভাড়া থাকিবলৈ আহিব ভাড়া কেইটামান পোৱা হলে ভাল আছিল দোকানখনত ফৰকে মাল ভৰাব পাৰিলো হয় কি কৰিবিনো সেইবোৰ কৰি দুখন থালত ভাত সাজহে খাওঁতো এখনতেই তই বনোৱা দাইল ভাত খালে মাছ মাংস খাবলৈ মনে নাযায় তেল মাৰিছে চাদাই খা চিন্তি কি হল কিয় ভয় কৰি আছা সেই মানুহটোৱে
সেই মানুহটোৱে মোক আকৌ আহিছে নিবলৈ। কোন আছে সি? মইতো দেখা নাই। আছে আছে, তাক মই দেখিছো। বাৰু হ'ব দিয়া, এতিয়া ঘৰলৈ ব'লা। মই সঁচাই কৈছো মা, তোমালোকে বিশ্বাস নকৰা কিয়? উফ ৰাম, বিশ্বাস কৰিছো জিন্তি। এতিয়া তুমি এইখিনি সোনকালে খাই লোৱা। মই মাহৰ বজাৰখিনি কৰি আহোঁ। শুনা, হোমৱৰ্কখিনি কিন্তু কৰি থবা দেই। জিন্তি, আইতাই যদি বেছিকৈ কাহে মোলৈ ফোন কৰি দিবা। ঘৰৰ ফোনটো তোমাৰ বিচনাতে থৈ দিয়া আছে। অ'কে। বাই। কি হ'লনো? বাহিৰত অকলে অকলে বহি আছে যে? জিন্তিৰ ভয়টোৰ কথাটোকে ভাবি আছো বুজিছা। মাক দেউতাকৰ মতে তাইৰ এটা চাইকলজিকেল প্ৰব্লেম আছে, কিন্তু তাইক এজন ভাল চাইকলজিষ্টৰ কাষলৈ নিবলৈ কাৰো হাতত সময় নাই। বেচেৰি ছোৱালীজনী বৰ নিৰস হ'ল। মাজে মাজে মোৰ কি ভাৱ হয় জানা, আমি যে আমাৰ ছোৱালীৰ ভৱিষ্যতৰ স্বাৰ্থত এটা ডাঙৰ ভুল কৰিলো। সেই ভুলৰ শাস্তি ভগৱানে আমাক নিদি সেই কণমানি ছোৱালীজনীক দি থকা নাইতো। ইমান ফোন মাৰি আছো, ৰিচিভ কৰা নাই যে? কামবোৰ কৰিব নোৱাৰিলে নোৱাৰো বুলি ক'ব লাগে। এইবোৰ কামৰ বাবে আমাৰ বছৰ হাতত বহুত মানুহ আছে। ছোৱালীজনীক কিডনেপ কৰাৰ নামত বছৰ পৰা যিমান মাল লৈছিলি ৰিটাৰ্ণ কৰ, চব ৰিটাৰ্ণ কৰ। নাই নালাগে, কামটো ময়ে কৰিম বুলি কৈছো, ময়ে কৰিম। মোক মাত্ৰ আৰু 2 দিনমান টাইম লাগে। আৰে কিমান টাইম দিম বে তোক আৰু, হা? আরে করতে তো মোর ভাই ইমান টাইম নিদিয়ে না, ফাঁসি দিব বেটা, ফাঁসি দিব। কথাবোৰ নুবুজে কিয় বেটা? হা, প্লিজ বছ, কামটো ময়ে কৰিম। মোক আৰু 2 দিনমান সময় এইবোৰ নটংকি কৰি লাভ নাই। হা, এয়াই লাষ্ট চান্স। এইবাৰো যদি ফেইল মাৰ, ছোৱালীজনীও নাবাচে আৰু তইও নাবাচিবি। কি খাবি ক? চাহ নে কফি? কফি। খাওঁ ৰবা, কাইলৈ এটা ৰেপ কেছৰ হিয়াৰিং আছে, তাকে ষ্টাডি কৰি আছো। আমাৰ জিন্তিৰো বাৰ্থডে পাইছেহি নহয়। মই ভাবিছো এইবাৰ তাইৰ বাৰ্থডেটো অলপ ডাঙৰকৈ পাতিম, তাইৰ মনটো ভাল লাগিব। ঠিকেই কৈছা তুমি, এইকটো আমি সময় দিবই নোৱাৰো। বাৰ্থডেটো ডাঙৰকৈ পাতি এইক আমি বুজাব লাগিব আমাৰ কাৰণে এই কিমান ডাঙৰ সম্পদ। কেলেণ্ডাৰত ডাকটো দি থবা, 12 জানুৱাৰী।
আজি নহ'ব নহয় 12 তাৰিখে দিম নাই নহ'ব 12 তাৰিখে দোকান বন্ধ থাকিব সেইদিনা মাল নিবলৈ আহি লাভ নাই আৰু আগৰটো আগৰটো পিছত পাবি যা 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 কাটি খা যা যা দেখিলি কেনেকে একেটা ধমকিটা আঁতৰি গ'ল অ কাকু তই বোলে ভাড়াতীয়া বিচাৰি আছ নহ'লে এটা কাম কৰো দে তোৰ ভাড়াঘৰটোত ময়ে থাকো ভাড়াও দিম মৰমো দিম এই ড্ৰেছযোৰ পিন্ধি তই তিৰোতাৰ চৰ খাই ঘূৰি ফুৰ তোৰ দৰে নীলাজ মই ক'তো দেখা নাই নীলাজ নহ'লে প্ৰেম কৰিব নোৱাৰি ছাৰ সেই বুলি বাটে ঘাটে গাল ৰঙা কৰি ঘূৰি ফুৰিবি নেকি প্ৰেমত পৰিলে গালৰ কালাৰ ৰঙা হয়ে ছাৰ চৰ খালেও ৰঙা হয় চুমা খালেও ৰঙা হয় হ্যাপি বাৰ্থডে মাই প্ৰিন্সেছ থেংক ইউ পাপা ৱেলকাম এটা কথা গম পোৱা নাই আজি এটা ডাঙৰ পাৰ্টি এৰেঞ্জ কৰিম হোটেলত তুমি মই মা তামাম এনজয় কৰিম আজি দেই চাও বা একদম পৰি যেন লাগিছে দেই পিন্ধি ল'বা বোলা চাও বা আমাৰ মাইনাক আজি সঁচাকৈ পৰি যেন লাগিছে দেই পাপা মই গৈ থাকো তোমালোক ৰেডি হৈ থাকিবা মই আহি লৈ যাম অ'কে সোনকালে আহিব পাপা হেল্ল' অমনি কোৱা কি কাইলৈ ডেট পৰিছে আমাৰ পেপাৰবোৰ দেখোন ৰেডি হোৱাই নাই উলিওৱা ফাইলবোৰ উলিওৱা আজিৰ ভিতৰতে চব ডকুমেণ্টছ ৰেডি কৰিব লাগিব এজনী ছোৱালীক ৰেপ কৰি মাৰি পেলাইছে সি এনেকুৱা জঘন্য ক্ৰিমিনেলে কেতিয়াও ৰেহাই পাব নোৱাৰে वकील साहब की खबर कब मैं कॉफी নাই নালাগে কাৰো নাম চাম লিখিব নালাগে এনি দে পইচা ল কাৰ বাৰ্থডে তোৰ বাৰ্থডে নেকি নহয় বেলেগ কাৰোবাৰ মানে ইমান কথা কিয় লাগে এইখন দুনিয়াত কোনোবাই নহয় কোনোবাইতো জন্ম লৈ থাকে আৰু মৰিও থাকে কি জিন্তি তুমি যে কেকটো অৰ্ডাৰ দিছিলা কেকটো আহি গ'ল দিয়া মই থৈ দিওঁ এই কেকটো মই ঘৰত কাটিম মই হোটেলত বেলেগ এটা কেক কাটিম মা অ'কে এজ ইউ উইচ থেংক ইউ মা 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 কি হৈছে আপোনাৰ আৰে কিয় এনেকুৱা কৰিছে জিন্তি মা ফোনটো আনাচোন মা আৰে আমি এতিয়াই গৈ হোষ্টেলৰ ছোৱালীখিনিক লগ কৰিব লাগিব আয়োজনকো কল এটা কৰা এতিয়া অ'কে ছাৰ কোৱা হেল্ল' মাৰ গাটো বেছি বেয়া হৈছে কি কৰোঁ এতিয়া ৰবা মই ডাক্তৰক ফোন কৰোঁ তুমি সোনকালে আহাচোন নাই মই এতিয়াই যাব নোৱাৰিম ডাঙৰ কেছ এটাত ফচি আছো তুমি এম্বুলেন্স মাতা আপুনি একো চিন্তা নকৰিব আপোনাৰ ছোৱালীয়ে জাষ্টিছ পাবই আৰু তাৰ দাদা সেই গুণ্ডাটো মই তাৰ দাদাক হয় গতিকে দাদাকৰ দায়িত্বটো মই পালন কৰিবই লাগিব মোৰ ভাইকটো মই বচাই দিবই লাগিব গতিকে আপুনি আপোনাৰ কেছটো অলপ লুজ কৰি দিয়ক লগালগ মোৰ প্ৰব্লেম চল্ভ আৰে ছোৱালীজনীও ধোৱা তুলি সেই পাত নাছিলতো তাই বছৰ ভায়েকৰ গাত আগে হাত তুলিছিল সেইকাৰণে তাইক ৰেপ কৰি মাৰি পেলালে আৰু সেইটোকে আপুনি কোৰ্টত প্ৰমাণ কৰিব নোৱাৰে আৰু যদি প্ৰমাণ কৰিবলৈ যায় ময়ো মোৰ পাৱাৰ দেখুৱাবলৈ বাধ্য হ'ম এইবোৰ ৰঙা চকু আপুনি বেলেগক দেখুৱাব
গাত ক'লা কোট পিন্ধাৰ দিন ধৰি এনেকুৱা বহুত ৰঙা চকু হালধীয়া কৰি আহিছো মই হালধীয়া সৰিয়হ ফুলৰ ৰং হালধীয়াই হয় একো নাখায় চাহো নাখায় কফিও নাখায় এইবোৰ দাদাক চাদাক আপুনি চিন্তা নকৰিব মই ক্ৰিমিনেল লয়াৰ এনেকুৱা বহুত ক্ৰিমিনেলৰ লগত মোৰ লুকা-ভাকু চলিয়ে থাকে ধৈৰ্য ধৰক আৰে আমাৰ লগত লুকা-ভাকু খেলিবলৈ অহা বহু লয়াৰ বহু পুলিচ চালা চাফা কৰি থোৱাৰ ৰেকৰ্ড আছে মোৰ Yes, sir, yes. মইতো আপোনাক আগৰ পৰাই জানো কিন্তু বছ হে এই লয়াৰটোক মাৰিলে ফচি যাব আপুনি চালা সেইকাৰণেতো তাৰ জীয়েকক টাৰ্গেট কৰি লৈছো এবাৰ চালা জীয়েকজনী কাৰণে হাতৰ মুঠিত ৰাখিব পাৰিলে লয়াৰটো আপোনা আপুনি চিধা হৈ যাব বে খালাছ চাফা হৈ যাব বে মোৰ ভাই চাফা হৈ যাব এই জেকব ভাৰ্গৱক ফোন লগা ভাৰ্গৱক ফুৰ্তা কি খাব সি চাহ নে কফি নে গুলি হেল্ল' বছে উঠিছে ছোৱালীজনীৰ খবৰ কি এতিয়ালৈ ভালেই 2 এদিনতে বেয়া হ'ব